লণ্ডনলৈ কেলৈ গৈছিলি লণ্ডন লণ্ডনো কেলৈ যাব নহয় নহয় জেগা চাবলৈ গৈছোঁ আৰু জেগা চালোঁ সিফালে আকৌ লকডাউন দি দিলে অঁ হা আকৌ তাতে নিজৰ মানুহ আছেই নহয় লণ্ডনত নিজৰ মানুহ আছে ন নিকৰিঘাটৰ পৰাই লণ্ডনত আহিছেতো মিচিং মানুহ 5-10 মান অঁ তাতো আহিছেতো তাৰপাছত আকৌ তাতে কেইদিনমান থাকিলোঁ পইচা অলপ আনিছিলোঁ উঠালোঁ আকৌ গাড়ীত গুচি আহিলোঁ তাৰপিছত চিৰিয়াখানাটো আৰু গাড়ী বেক কৰি লৈ গৈছেগৈ ড্ৰাইভাৰে কেলৈ হাতী ওলাইছে বুলি কৈছে অঁ হাতীকেইটাতো ওলাই থাকেতো এটা তাত টেঙানীটো মাজে মাজে ওলাই থাকে টেঙানী চিগালি ওচৰত ইফালে ৰিজাৰ্ভ দীঘলো ৰিজাৰ্ভটো ৰাস্তাটো দীঘল ৰিজাৰ্ভো দীঘল ন আৰু কি কি জন্তু আছে চিৰিয়াখানাত এইবিলাক আৰু বস্তু বহুত আছে বস্তুটো বুজি পাইছোঁ আপ ডাঙৰ আৰু এই ইংগ বাঘ আৰু এই বান্দৰ এইবিলাক বস্তু থাকে মানে তই হাতীটোৱে দেখিলি অকল কেইদিন থাকিলি তাত তাত মই 6 দিন থাকিলোঁ কিহত গৈছিলি কি গাড়ীত গৈছিলি তাৰাগত গৈও ভালো লাগে কেলা ইমান মৰম লাগে নহয় তাৰাগত ড্ৰাইভাৰবিলাক কেলা এনেকুৱা ৰঙা ৰমটো অঁ কেলা এই লাইন হোটেলবিলাকৰ ৰয় নহয় অঁ লাইন হোটেলবিলাকত কেলা পূৰা মজাকৈ ৰৈ পেলাই খাইছোঁ আৰু ডাঙৰ ব্ৰইলাৰ মাংস সেই ড্ৰাইভাৰ পঞ্জাৱীহে কেলা মিচিং পঞ্জাৱী তোক খাবলৈ দিছে নাই বগীবিলত তাৰপিছত আহি তই ক'ত সোমালি নগাপাৰা নগাপাহাৰটো নহয় এইখনেই আৰু নগাপাৰ